জাউলিয়া মেছ এগৰাকী আক্ৰমণকাৰী হয়, এগৰাকী ধৰ্ষণকাৰী হয়। জাউলিয়া মেছ এগৰাকী আক্ৰমণকাৰী হয়, এগৰাকী ধৰ্ষণকাৰী হয়। ব্ৰিটিছে এই জাউলিয়া মেছক দেৱানগিৰি পৰ্বতত অতি নিৰ্মমভাৱে হত্যা কৰে। হত্যা কৰাৰ ফলত এতিয়া এই আপোনাৰ ভূটানৰ পৰা এই যে কমেণ্ট যে কৰে এনেকুৱা কমেণ্ট যে কৰিছে, ভূটানৰ পূৰ্বপুৰুষৰ সন্তানসকলে ভাবে সেই জাউলিয়া মেছে ব্ৰিটিছক আক্ৰমণ কৰিছিল, ব্ৰিটিছৰ লগত যুদ্ধ কৰিছিল। কিন্তু ব্ৰিটিছৰ লগত কিয় যুদ্ধ কৰিলে এই হিষ্ট্ৰীটো নাজানে। জাউলিয়া মেছ এগৰাকী আক্ৰমণকাৰী হয়, এগৰাকী ধৰ্ষণকাৰী হয়। ধৰ্ষণকাৰী বুলি ক'ব পাৰি, কাৰণ জাউলিয়া মেছে যেতিয়া আক্ৰমণ কৰিছিল সেই আক্ৰমণ কিন্তু ইমান অত্যাচাৰ হৈছিল ন, মহিলাক ধৰ্ষণ কৰা কাৰ্য হৈছিল সেই সময়ত। সৰু পোৱালীক আম পাৰিবলৈ, সৰু বাচ্ছাক, সৰু কেঁচুৱাক দলিয়াই দিছিলে আম পাৰিবলৈ। তদুপৰি মহিলাৰ যি গৰ্ভত সন্তান থাকে সেই মহিলাক হত্যা কৰিছিল, গৰ্ভৱতী মহিলাকো হত্যা কৰিছিল জাউলিয়া মেছৰ সময়ত যদি আক্ৰমণ হৈছিল। ইমান ভয়াৱহ আক্ৰমণ হৈছিলে, মানৰ আক্ৰমণতকৈ 10 গুণ বেছি ভয়ানক আছিলে এই জাউলিয়া মেছৰ আক্ৰমণটো। গতিকে সেই জাউলিয়া মেছক আপোনালোকে নিজৰ জাতীয় নায়ক বুলি ভাবাটো আমি কিন্তু লজ্জাজনক অনুভৱ কৰোঁ। কাৰণ আমাৰ এনেকুৱা কোনো আমি মনতে ভাবা নাই, আমাৰ বীৰ চিলাৰে হওক, মহাৰাজ নৰনাৰায়ণ হওক, বিশ্ব সিংহ হওক, বীৰ নাৰায়ণ, পাণ নাৰায়ণ, যিমান যি ৰজা আছিল সকলোৱে কিন্তু আমি বীৰ বুলি ভাবোঁ। কাৰণ তেওঁলোকে নিজৰ মাতৃভূমি ৰক্ষাৰ বাবে বীৰত্বৰে কাম দেখুৱাইছিল।